চুপাৰিখিনি জ্বলোৱা হৈছে এইখিনি ক'ৰ পৰা জব্দ কৰা হৈছে আৰু কিমান পৰিমাণ আছে এই একচুৱেলি এইটো ইয়াতে আজি আমি দুটা কেছৰ অৰ্ডাৰ পাইছিলোঁ অনাৰেবল কোৰ্টৰ পৰা অৰ্ডাৰ পোৱাৰ পিছত আমাক ডিষ্ট্ৰাকশ্যনৰ কাৰণে অৰ্ডাৰ দিছিলে চ' এই দুটা কেছ আছে ইয়াতে মাঞ্জা PS আৰু আমাৰ বৰলাংফাৰ PSৰ তাতে টোটেল 19,945 kgs আমাক জ্বলা পাৰ্মিশ্যন দিছে তো আমি ডিষ্ট্ৰয় কৰি আছোঁ এইটো ছাছপেক্টেড বাৰ্মি চুপাৰি আছিলে তো আমি কেছ ইনভেষ্টিগেট কৰি যিখিনি পাইছিলোঁ আৰু কি নট ফিট ফৰ হিউমেন কনজাম্পশ্যন পোৱা গৈছিলে চ' সেইকাৰণে আমাৰ SOP আছে CIDৰ সেইমতে আমি ডিষ্ট্ৰয় কৰি আছোঁ আৰু বাৰ্মি চুপাৰি এগেইনষ্টত মানে আৰু তেনেকৈ অভিযান চলি থাকিব বস্তু চিজ হৈ থাকিব কোৰ্টৰ পৰা পাৰ্মিশ্যন পাই থাকিম আৰু ডিষ্ট্ৰয় কৰি থাকিম ইয়াৰ বজাৰ মূল্য কিমান হ'ব ইয়াৰটো একজেক্টলি এতিয়া কোন অলৰেডি মালখিনিতো অলমষ্ট হেৰি হৈ গৈছে তো কিমান পৰিমাণ আছিলে এইটো 19,945 থেংক ইউ